হেল্ল' গাইজ, মই ধ্ৰুৱজ্যোতি আৰু আজি মই এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। মই যি কাম কৰোঁ সেই কামটোৰ ওপৰত এটা সৰু ভিডিঅ' বনাবলৈ ওলাইছোঁ। এয়া মই গৈ আছোঁ দোকানত আৰু ৰেচন আনিবৰ কাৰণে গৈ আছোঁ মোৰ লগৰকেইটাৰ লগত। চাওকচোন, গৈ আছোঁ মই দোকানত। আজি মই যি কাম কৰোঁ তাৰলৈ এটা সৰু ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। এইটো মোৰ লগতে খালি মুখখন থাকিছে, তাৰ বাবে লাজ লাগে। সেইকাৰণে ইয়াৰ লগতে মোৰ ডিউটি কৰিছে চিকিউৰিটি, আৰু মই চিকিউৰিটি গাৰ্ডে কৰোঁ। এয়া চাওকচোন, মেঘালয় চিকিউৰিটি গাৰ্ড লুংচুলুং বুলি কয়, তাতে চিকিউৰিটি গাৰ্ড কৰি আছোঁ মই। আমি বজাৰৰ পৰা আহি গ'লোঁ। এয়া চাওকচোন, ৰাতি ইমান কষ্ট কৰি ৰাতি বহি থাকিব লাগে ঠাণ্ডাত। এইখিনি দিছেনে, পাহাৰা দি থাকিব লাগে ইমান কষ্ট ঠাণ্ডাত, আৰু কপি ইমান ঠাণ্ডাতো আমি বহিবলৈ কষ্ট কৰোঁ। দুখীয়া ঘৰত জন্ম ল'লে কষ্ট কৰিব লাগিব ন, সেইকাৰণে কষ্ট কৰি মুখ চুখ কাণ চান ঢাকি আঠটা ৰাতিটো বহি থাকিব লাগে, 5টাৰ পৰা 5টালৈ। দুখীয়াৰ জীৱন নক'বা। জুই ধৰি লৈছোঁ চাওকচোন, পূৰা জুই গৰম নহয়, জুই নধৰিলে উপায় নাই, সেইকাৰণে জুই ধৰি লৈছোঁ। আৰু কি কৰিবা, এয়া চাওকচোন মই যিখিনি থাকোঁ। আৰু এইখিনিতে মই মিনি ব্লগটো সামৰিব লৈছোঁ। যদি মোৰ মিনি ব্লগটো চাই ভাল লাগিছে, ছাবস্ক্ৰাইব আৰু লাইক কৰিবা, শ্বেয়াৰ কৰিবা।